সকলোকে প্ৰেজ দি লৰ্ড আৰু শৰীফা বড়ো চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এই মত মই আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য ক'বলৈ গৈ আছোঁ। আজি মই হিতুপদেশ 4 অধ্যায় 23 পদ মই পাঠ কৰি হিতুপদেশ 4 অধ্যায় 23 পদ হিতুপদেশ 4 অধ্যায় 23 পদ পাপীবোৰৰ পথত অনুসৰণ নকৰিবা আৰু যিসকল দুষ্ট কৰ্ম কৰে তেওঁলোকৰ পথত নাযাবা। আজ হিতুপদেশ 4 অধ্যায় 23 পদত ইমান সুন্দৰকৈ কৈছে না আমাক না পাপীবোৰৰ পথত না যিবিলাক এই পৃথিৱীত থকা না যিমান বেয়া কাৰ্য বেয়া কাম না অনেকো ধৰণৰ বেয়া কৰ্মবিলাক কৰি আছে না তেওঁলোকৰ পথত কি কৈছে নাযাবলৈ কৈছে না ঈশ্বৰে আমাক। আৰু যিসকল লোকে না পাপীবোৰৰ পথত থিয় দিয়ে না যিসকল ঈশ্বৰক নাজানি না আৰু বেয়া পথত গৈ আছে আৰু যিবিলাক জানিও না ঈশ্বৰৰ পৰা বহুত দূৰত গৈ আছে না আৰু বেয়া কাম বেয়া কাৰ্যবিলাক কৰি আছে না তেওঁলোকৰ নিচিনা না আমাক হ'বলৈ কোৱা নাই না আৰু আমাক পাপীবোৰৰ পথত থিয় হ'বলৈ কোৱা নাই না আৰু বেয়া কৰ্ম বেয়া কাৰ্যৰ পৰা আমাক কি আঁতৰত থাকিব কৈছে না। এই পৃথিৱীত থকা বহুতো লোকবিলাকে না বহুতো ধৰণৰ না বেয়া কাৰ্যবিলাক কৰি আছে না বেয়া কামবিলাক কৰি আছে বেয়া বস্তু খাই বেয়া ৰাস্তাত যায় বহুত বেয়া কাৰ্যবিলাক কৰি আছে। তেনেকৈ যে আমি ঈশ্বৰৰ সন্তান হয় না আমি ঈশ্বৰৰ সন্তান হয় আমি ভয় ভক্তি ঈশ্বৰৰ কাৰ্যত চলি যাব লাগে না আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগে। ঈশ্বৰ আমাৰ কি হয় ঈশ্বৰ হয় না আমি তেওঁৰ কথা মতে আমি চলি যাব লাগে না তেওঁৰ বাইকত কোৱা মতে আমি ঈশ্বৰৰ কাৰ্যবিলাকত চলি যাব লাগে। যিবোৰ আমাৰ বাইবেলত কোৱা কথাখিনি না সেইবোৰ আমি কি পালন কৰি যাব লাগে আৰু যেনে বাক্যবিলাকো যে আমি আনক দিব পাৰিব লাগে না। আজি মই আপোনালোকৰ মাজত ইমানো ঈশ্বৰৰ কথা কৈ আপোনালোকৰ মাজত মই আলোচনা কৰি সকলোকে ধন্যবাদ দিছোঁ। মোৰ চেনেলত কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু আগন্তুক জীৱনবিলাকত যেন মই আৰু এনেকৈ আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য ক'ব পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ।